দেশবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম জয় আই অসম কামটো শশাংক ব্লগ আজি আপোনাক নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি আমি ঘৰতে কেনেকৈ মাছ পুহিব পাৰোঁ তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। ব'লক এতিয়া আমি মাছ কেনেকৈ পুহিব চাবলৈ নে কি কয়। এতিয়া দাদাহঁতৰ ঘৰলৈ গৈ আছোঁ, বেছি দূৰ নহয় মানে অলপ দূৰ আমাৰ ইয়াৰ পৰা, আৰু এতিয়া তাৰ ঘৰলৈ গৈ আছোঁ ব'লক। আৰু ফাইনেলি আমি দাদাহঁতৰ ঘৰ পাই গ'লোহি, আৰু আছে দাদাহঁতৰ ডেমটো পিছফালে আছে, আমি এতিয়া পিছফালে যাওঁ ব'লক। এতিয়া আমি আহি পাই গ'লোঁ দাদাটোৰ ঘৰলৈ, আৰু ইয়াত আৰু আছে মানে বহুত ডাঙৰকৈ বনাইছে, মই দেখুৱাই আছোঁ। ইয়াত কি গুটি আছে তুমি? চেনি আৰু ইয়াত মাছ আছে, চেনি আৰু ইয়াত গুড় আছে। ইয়াত মাছক দিবলৈ ন? মাছৰ নহয়, পানীটো এইটো পানীটো যেতিয়া এমনিয়া হয়, এমনিয়াটো মেইনটেইন কৰিবৰ কাৰণে চেনি মাৰিব লাগে। এইটো কিমান লিটাৰ হয় এইটো ডাঙৰ? এইটো 17,500 লিটাৰ। অঁ, আৰু ইয়াত কিমানমান মাছ ধৰে? ইয়াত কিমান 14,000 পৰা 15,000 মাছ ধৰি যাব, কিন্তু মই 11,000 দিয়া হৈছে, আৰু 10,000 পৰা 11,000 মই কমাই দিছোঁ মাছটো। অঁ, আৰু এইটো তুমি নিজে বনাইছা নে এনে বাহিৰৰ মানুহ আহিছে? এইটো মই মোৰ উদ্যোগতে বনোৱা হৈছে, এজন হেৰি আছে, মই মানে সহায় লৈছোঁ। অকলে যিহেতু প্ৰথম এটা ৰিস্ক লৈছোঁ ন জামুগুৰি, সেইটো কাৰণে এজন দাদা হেমন্ত নাথ বুলি, হেমন্ত নাথ দাদাই মোক সহায় কৰিছে। তেখেতে সকলো যোগাৰ পাতি ধৰিছে মোক, মানে তেওঁ মই যেতিয়া মই অসুবিধা পাওঁ তেতিয়া মোক চাই দিয়ে, বাকীটো মই চাওঁ। আৰু এই মেচিনটো কি বুলি কয়? এইটো এয়াৰ পাম্প, মানে এইটো এই পানী এই পাইপকেইডাল দিয়াৰ কাৰণ এইটো অসমীয়াত অম্লজান বুলি কোৱা হয়। সেই বস্তুটো এইটো অক্সিজেনটো 24 আৱাৰ্ছ পানীত দিয়া থকা হয়। 24 আৱাৰ্ছ এয়া মানে পাইপবোৰ ইয়াত এই পানী আছে, তো এইবিলাক তেনেকুৱা মানে দি দিয়া হয়। এইটো পানী ন? এইটো 24 ঘণ্টা এইটো ৰাখি থ'ব লাগিব, নহ'লে মাছটো মৰাৰ সম্ভাৱনা থাকে। এইটো কি হয়? এইটো দানা, আৰু এইটো মানে ফেভৰেট হৈ চাগে সিহঁতৰ কাৰণে বহুত, গুণ পালে আহি যায়। পূৰা মানে দানা দিয়াৰ লগে লগে চাইডলৈ আহি গৈছে পূৰা মাছ। মানে পূৰা খাইছে আৰু ইয়াত একদম পূৰা টপ খাই আছে। এইটো দেখিবলৈকে খৰি গুটিটোৰ নিচিনা। আৰু এইটো মানে কিমান মাহত ডাঙৰ হৈ যাব এয়া মাছ? 3 মাহত বেচিব পৰা হ'ব। এইটো 3 মাহত মানে ওলাই যাব পৰা মাছটো? পুৰা হাৰ্ভেষ্টিং হৈ যাব। তাৰপাছত মোৰ ইয়াৰ পৰা এইটো 10,000 মাছ প্ৰডাকশ্যন হ'ব লাগে। এই এনেই মাছ চাছ মৰিছে নেকি তোমাৰ? মাছ প্ৰথম এসপ্তাহ মানলৈকে 2-এটা মৰ্টেলিটি থাকে, সেইটো সকলোৰে থাকে, এডজাষ্ট কৰোঁতে সময় লয় মাছখিনিয়ে, আৰু সেইকাৰণে 2-এটা থাকে। আৰু সেইকাৰণে যিটো কেপাচিটি তাতকৈ প্ৰায় 1,000-1,500 এক্সট্ৰাকৈ এক্সেছ মাছ দিয়া হয়। মানে যিমানখিনি দিব লাগে তাতকৈ মানে কেইটামান মাছ বেছিকৈ দিয়া হয়। আচ্ছা, মানে সেইকেইটা চব টেংকতে প্ৰথম 3-4 দিন বা খুব বেছি এসপ্তাহ হ'লে মৰ্টেলিটিটো হৈ থাকে, কাৰণ পানীটো এডজাষ্ট কৰিবলৈ মাছখিনি সময় লয়, আৰু ইটো মাছে সিটো মাছক খুটিয়ায়, সেইকাৰণে তেনেকুৱাত গৈ থাকে। তাৰপাছতে এসপ্তাহৰ পাছত মাছৰ মৰ্টেলিটিটো টোটেলি কমি যায়, আৰু যিখিনি এমনিয়া হওক বা ডিঅ' লেভেল, অক্সিজেন লেভেল, সেইখিনি যদি মেইনটেইন কৰা নহয় তেতিয়াহ'লেতো মাছ মৰিবই। আৰু ইয়াত তোমাৰ মানে এইটো কেনেকৈ গম পাবা পানীৰ লেভেলটোৰ, তোমাৰ কেনেকৈ কি? মাষ্টাৰ কিট আছে, ইয়াত এমনিয়া, pH, নাইট্ৰেট আৰু নাইট্ৰাইট জুখিব পাৰি। সেইকেইটা কেমিকেল দি পানীৰ লগত মই pHটো জুখি দেখা দিছোঁ মাছৰ। ইয়াৰ পৰা মই পানী ল'লোঁ, মানে এইটো পানী লৈ ল'লা চেঞ্জ দি ন? 2 ml ল'ব লাগিব, 2 ml জোখাই কৰি ল'লোঁ, 2 ml মই ভৰাই দিলোঁ। ভৰাই দিয়াৰ পাছত এইপিনে মই pH টো জুখিম, এইটো pH
pH-ৰ কাৰণে তাৰপিছত ইয়াত মই 2 drops দি দিছোঁ 2 ml পানী 2 ml and 2 drops এই 3 মিনিট সময়ৰ ভিতৰত হেৰি হয় জুকাই দিলে হৈ যায় pH-টো তুমি গম পাবা কিমান নৰ্মেল আছে নে কি আছে ন কিমান আছে আমাৰ কাৰ্ড থাকে কাৰ্ডখন এইটো এমোনিয়া কাৰ্ড এইটো pH কাৰ্ড এইটো নাইট্ৰেট আৰু এইটো নাইট্ৰেট মোক এতিয়া মই pH লাগিব ন pH লাগিব pH লৈ মই এনেকৈ জুখি চালোঁ এইটো 7.8 আছে এইটো মানে ঠিকেই আছে 7.8 হৈ আছে 7.8 হ'লে ভাল আৰু মানে জোখত থাকে নৰ্মেল আৰু এই যে এই পানীখিনি মানে পেলাই থাকিব লাগিব নেকি এই পানীখিনি এই পানীখিনি ইয়াত যেতিয়া প্ৰথম দি দিয়া হয় TDS-টো মেইনটেইন কৰিব লাগে আৰু ইয়াৰ প্ৰথম বায়'ফ্লকৰ কথাটো হ'ল এইটো ফ্লক নিৰ্মাণ হয় এইটো এটা বায়'ফ্লক জৈৱিক সমষ্টি যাক অসমীয়াত কোৱা হয় এটা বেক্টেৰিয়া যিটো মাছক লাগে ফিচাৰীটো পুখুৰীটো থাকে প্লাৱক বা শেলা এনেকুৱা জাতীয় বস্তুবোৰ আমি ইয়াত নিজে সৃষ্টি কৰি লওঁ সৃষ্টি কৰি লৈ পেলাই সেইখিনি বস্তু ইয়াত দিয়া হয় এটা প্ৰচেছত যায় সম্পূৰ্ণ বায়'ফ্লক ছিষ্টেমটো তাৰপাছতে আমাৰ এই ফ্লকখিনিৰ ওপৰতে গোটেই মাছটো নিৰ্ভৰ কৰে মাছটো পানীৰ গুণাগুণ তাৰপিছত TDS বুলি কয় TDS-ৰ কাৰণে ইয়াত নিমখ মাৰিব লাগে TDS মেইনটেইনৰ কাৰণে তাৰপিছত pH-ৰ কাৰণে কেলচিয়াম পাউডাৰ মাৰিব লাগিব এনেকুৱা মাৰিব লাগিব তাৰোপৰি ইয়াত পানীটো এতিয়া প্ৰত্যেক দিনাই ইয়াত এটা আউটলেট আছে তলেদি এনেকৈ পাইপ ফিটিং হৈ বাহিৰলৈ আছে প্ৰত্যেক দিনাই যিটো গেছ বহে এমনিয়াটো থাকে সেইটো এবাৰ ৰাতিপুৱা সেই মাজত এটা পাইপ আছে এনেকৈ আউটলেট তলেদি এনেকৈ মাটিৰ তলেদি গৈ পেলাই মোৰ বাহিৰলৈ ওলাই যোৱা এটা চিষ্টেম আছে সেইটোৰ পৰা পানীটো প্ৰত্যেক দিনাই ৰাতিপুৱা আৰু ৰাতিপুৱা মানে ৰাতি মানে সন্ধ্যা আউটলেটেদি খুব বেছি 2 বা 3 ছেকেণ্ডৰ কাৰণে খুলিলোঁ যিখন 2 বা 3 ছেকেণ্ডত পানী গ'ল আকৌ লগত বন্ধ কৰিলোঁ সেই তেনেকৈ পানীটো অলপকৈ আউট কৰিব লাগে বেছি নালাগে আকৌ 4-5 দিনৰ পিছত আকৌ পানীটো তাৰপিছত এড কৰিব লাগে তাৰপাছতে বেছি নহয় 20 লিটাৰ 10 লিটাৰ 3-4 দিনৰ পিছত এড কৰি পেলাই আকৌ নিমখ মাৰি TDS-টো মেইনটেইন কৰিব লাগে সেইটো চিষ্টেম আৰু তোমাৰ এইটো তুমি ইয়াৰ ওপৰত প্ৰশিক্ষণ লৈ আহিছা নেকি মানে তুমি ইয়াক কৰিছা ন ঘৰতে মানে তোমাৰ অভিজ্ঞতা মেইন কথা প্ৰশিক্ষণটোৰ কথা ভবা হৈছিল যদি মই প্ৰশিক্ষণ তেনেকৈ লোৱা নাই মই সম্পূৰ্ণ গুগল ইউটিউব এইবোৰৰ পৰা ছ'চিয়েল মিডিয়াৰ পৰাই মই যিখিনি শিকিছোঁ তেনেকৈ কৰিছোঁ মানে তোমাৰ এইখিনি নিজৰ আইডিয়া চব তাত মোৰ হেমন্ত দায়ে সহায় কৰিছে যি হেমন্ত নাথ বুলি এজন আছে আমাৰ তেখেতে বৰ ধুনীয়াকৈ সহায় কৰিছে বিভিন্ন মই যিটো অসুবিধা পালেই মই তেখেতক ফোন কৰোঁ তেখেতে বুজাই দিয়ে আমুকৰ আহেও আহি পেলাই চাই দিয়ে বৰ ধুনীয়াকৈ তেখেতে মোক সহায় কৰিছে সেইকাৰণে হেমন্ত নাথ দাকো মই থেংক ইউ কৈছোঁ এইটো ভিডিঅ' যোগেদি বাকী সেয়া প্ৰশিক্ষণ নাই আৰু ইউটিউব গুগল এইবোৰেই প্ৰশিক্ষণ তাতে যিখিনি শিকিছোঁ তাতে কৰিছোঁ ঠিক আছে তাৰপিছত তোমাৰ এইটো মানে এইটো মানুহে যদি ভাবে সৰুকৈ কৰোঁ বুলি ক'লে কৰিব পাৰিব ন এইটো মই জনাত আমাৰ এইটো এৰিয়াৰ আটাইতকৈ ডাঙৰ টেংকি এইটো এৰিয়াত আটাইতকৈ ডাঙৰ টেংকি এইটো 17,500 লিটাৰ পানী যথেষ্ট ডাঙৰ ইয়াত 15,000 মাছ কৰিব পৰা যায় কিন্তু মই কম কৰিছোঁ যিহেতু প্ৰথমবাৰ সেইকাৰণে মই 10ৰ পৰা 11ৰ ভিতৰত কৰিছোঁ কম কৰিছোঁ এতিয়া 3 মাহৰ পিছত ফলাফলটো পাম আৰু ইয়াত সৰুকৈ কৰিব পাৰি 10,000 লিটাৰ আছে 5,000 লিটাৰো আছে 5,000 লিটাৰ কৰিব পৰা যায় 10,000 লিটাৰ কৰিব পৰা যায় এটা আছে 13,000 লিটাৰ এটা কৰিব পাৰি ইয়াতকৈ ডাঙৰ আছে মানে এইটোতকৈ ডাঙৰ বুলি ক'লে কৰিব পাৰি ইউটিউবত চাবাচোন কেতিয়াবা পাবা তাতে 50,000 লিটাৰো আছে 30,000 আছে 20,000 আছে এইটো মানে জোখৰ হয় আৰু ন এইটো জোখৰ হয় ঘৰৰ হয় কিন্তু বেছিভাগে 10,000 লিটাৰটো বনায় মই ডাঙৰটো বনাইছোঁ বেছিভাগে 10,000 লিটাৰটোৱে বনায় কিন্তু আৰু আমাৰ জামুগুৰিটো এইটো নাই বুলিবই ক'ব পাৰি আৰু যদি
আৰু যদি কোনোবাই ভাবিছে মানে এইটোৰ বিষয়ে জানিবলৈ দাদাৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম তলত আৰু দাদাক কথা পাতিব পাৰিবা দাদাৰ লগত দাদাই চব বুজাই দিব তোমালোকক আৰু যদি ভাবিছা এইটো বনাবলৈ কাৰণে তোমালোকে ভাবিছা যদি বনাবলৈ সুবিধা পাইছা দাদাৰ লগত কণ্টেক্ট কৰিবা দাদাই লগাই দিব মানুহ তাৰপিছত তোমালোকে বনাই এনেকৈ কৰিব পাৰিবা এইটো এটা মৎস্য বিপ্লৱ হ'বলৈ গৈ আছে অসমত এটা ভৱিষ্যত আছে এইটো বায়'ফ্লকাৰ নতুনকৈ আহিছে অসমত নতুনকৈ মানে 2 বছৰমান হৈছে কিন্তু আমাৰ এইটো এৰিয়াত একেবাৰে নতুন হৈ আছে আৰু এইটোৰ ভৱিষ্যত আছে এটা ভাল ভৱিষ্যত আছে বায়'ফ্লকৰ যিসকলে কৰোঁ বুলি ভাবে সেইসকলে কৰিব পাৰিব ফোন কৰিব মই জনাই দিম আৰু নিজেই ঘৰতে কৰিব পাৰে কম জেগাত কম পৰিসৰত কম খৰচত আপুনি সেইটো কৰিব পাৰিব যিটো এটা ফিচাৰীত 2 বিঘা ফিচাৰীত 2 বিঘাৰ ফিচাৰীৰ যিটো মাছ ওলাব 1 বছৰ 1.5 বছৰত সেই মাছটো ইয়াত 3 মাহত উলিয়াব পৰা যায় কম খৰচত আৰু কম পৰিসৰত গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড তেনেহ'লে কণ্টেক্ট কৰিব নিশ্চয় আমি সহায় কৰিম আৰু এইখিনি পানীখিনি মানে এইটো চাইডে উলিয়াই দিয়া হয় মানে এইখন আছে পিয়াখন ঢাকি থৈছে এইটো মানে এইটো বস্তুটো ইয়াত খুলি পেলাই কৰি দিয়া হয় এইটো পানীটো ওলাই দিয়ে এইকণে উলিয়াব লাগে এইটো মানে মানে যিটো লেতেৰা এটা ওলাই যায় হয় সেই লেতেৰাটো উলিওৱাৰ পাছতে ঠিক আছে শশাংকৰ ভ্লগ এটা বৰ ধুনীয়া চেনেল তাত আপোনালোকে সুন্দৰ সুন্দৰ ভ্লগ পাব সুন্দৰ সুন্দৰ টেকনিকেল ভিডিঅ' পাব তাৰোপৰি বিভিন্ন জনা নজনা কথা জানিব পাৰিব তাৰ কাৰণে ছাবস্ক্ৰাইব কৰক শশাংকৰ ভ্লগ শশাংকৰ ভ্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ন'টিফিকেশ্যন বেলটো দবাই দিয়ক